তারপর মোর স্ক্রিপ্ট তারপর স্টার্ট হবে ঠিক আছে 1 মিনিট ভাই যাই हेलो मालिक तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ না ভালো আছে না নাই আপুনি না আজিৰ পৰা আপুনি ভাল থাকিব নোৱাৰিব না আপুনি বহুত কৈছিলে না মই সাকসেস হ'ব নোৱাৰো হ্যাশট্যাগ আপনার টাইম আহি গল মই সাকসেস হৈ গৈছো লঙ্কা কলেজ লঙ্কা মহাবিদ্যালয় স্টেজত থিয় হৈ আছো হ্যাঁ বিশ্বাস হোৱা নাই অলপ চিঞৰি দিবাচোন হেল্ল' দোস্ত তো আজি মহাশয়ৰ কাপোৰ দেখি গম পাইছে যে মহাশয় কলেজ যাব তো আজি আমাৰ কলেজ অৰ্থাৎ লংকা মহাবিদ্যালয়ত কলেজ উইক চলি আছে আজি কলেজ উইকৰ লাষ্ট দিন হয় তো আজি মোক ফিটা কাটিবলৈ মাতিছে जो भी बोल सकते हैं सब झूठ बोलो जहां भी बोल सकते हैं झूठ बोलो দোস্ত আমাৰ যি কলেজত সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে যি সাংস্কৃতিক অনুষ্ঠান হ'ব তাত চিলৰ লগতে দুজন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আহিব ধৰি লওক মই ৰাস ভাওনাৰ সূত্ৰধাৰীৰ দৰে ধৰি লওক মই এক্সপ্লেইন কৰি দিছোঁ তাৰপিছত আপুনি ভিডিঅ'টো চাব নালাগে য'ত কি হ'ব মই আগতে কৈয়ে দিছোঁ তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ और अभी तो रुको क्लाइमैक्स अभी बाकी है দোস্ত কলেজ পাই গ'লোহি চাব পাৰে ৰেলী এতিয়া ষ্টাৰ্ট হৈছে মোৰ অলপ দেৰি হ'ল আহা কোন ডিপাৰ্টমেণ্টৰ তুমি হিষ্ট্ৰী আমাৰ এডুকেশ্যনৰ ডিপাৰ্টমেণ্ট হয় হিন্দীৰ বিভাগ হয় চাব পাৰে সিহঁতৰ কালচাৰেল যোনটো প্ৰগ্ৰাম হয় প্ৰগ্ৰামটো কৰি আছে সিহঁতি পলিটিকেল চায়েন্সৰ বিভাগ হয় চাব পাৰে এইটো পলিটিকেল চায়েন্সৰ ৰাজনীতি বিজ্ঞান বিভাগ হয় অঁ মাছটো জিন্দা নে কি জিন্দা মাছটো কি কৰিবা খাবা নে কি ৰাতিলে ये तो लेटेस्ट न्यूज़ है তো এইটো যিহেতু কম্পিটিশ্যন নিচিনা হয় প্ৰত্যেক বিভাগকে প্ৰশ্ন সুধিছে ছাৰহঁতে আৰু যোনটো বিভাগে প্ৰশ্ন কেৰি কৰি পেলাই ভালকৈ উত্তৰ দিব পাৰিছে সিহঁতকে চিলেক্ট কৰিব এইটো বাংলা বিভাগ হয় তো বাংলা বিভাগক তেনেদৰে প্ৰশ্ন সুধি আছে সিহঁতকো তো বাংলা বিভাগৰ হয়তো খুব ভালদৰে প্ৰশ্নৰ উত্তৰ দি আছে সিহঁতি সেইটো বঙালী বিভাগৰ হয় সিহঁতৰ কালচাৰেল নৃত্যটো নাচি আছে সিহঁতি তো পাঁচ বিতৰণী সভা শেষ হৈ গ'ল এনেদৰে দোস্ত অকণ মন দি শুনিব আকাশ দাই বন্ধুসকলৰ বিষয়ে খুব ভাল শায়ৰী এটা কৈছে दोस्त वो होता है जो मुश्किल वक्त पर पीना नहीं जीना सिखाता है दोस्त वो होता है अगर कोई लड़की रास्ते में अकेली दिख जाए उसे रेप करना नहीं सही सलामत घर छोड़ना सिखाता है दोस्त वो होता है जो गुस्सा आने पर बदला लेना नहीं बदलना सिखाता है दिल यहाँ किसका नहीं टूटा अपनों के साथ किसका नहीं छूटा किसी ने अपने बाप को खोया तो किसी ने अपनी माँ को खोया लाखों ने अपने चाहने वाले को भी खोया चल यार अब मैं ठीक हूँ ये बोलना दोस्त ने तो सिखाया एक वक्त था जब मैंने भी दोस्त खोया था एक वक्त था जब मैंने भी दोस्त खोया था कोई आके मुझे एक बार पूछो ना कैसे समय बिताया था सारे त्योहार अकेले गुजारे जब आईने पे देखा साथ नहीं थे कोई नहीं थे मेरे किनारे अब खुश हूँ सब दोस्त लौट आया अब खुश हूँ सब दोस्त लौट आए
अब यही सॉरी अब खुश हूँ सब दोस्त लौट आए। अब आए ही हो तो पुराना अधूरा पन्ना भी साथ ले आना, क्योंकि सुनहरे अक्षरों पर लिखना है मुझे, हे खुदा अगले जन्म में अगर दोस्त बनाने का मौका मिले इन सब से एक बार जरूर मिलाना। ভিতৰত চাওক এজন কোনে ভাত খাই আছে, ভাত কাৰণে মানে বেলেগ কিবা খাই আছে। তো চাওক মই তাক দেখুৱাই আছোঁ। প্ৰায় 4টা বাজিলে, কলেজৰ যি কালচাৰেল প্ৰগ্ৰাম আছিলে তো শেষ হৈ গ'ল। তো থেংক ইউ।